প্ৰথম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বিটিআৰ ক্ষেত্ৰীয় কমিটিৰ ইয়াত বৰ্ধিত কাৰ্যবাহী সভা আছিলে আৰু সকলো জিলাৰ প্ৰতিনিধি আজি ইয়াত আহি উপস্থিত হৈছে। সকলোৱে খুবেৰে দুখ প্ৰকাশ কৰিছে যে আজি বিটিআৰৰ প্ৰতিটো আন্দোলনৰ সময়ত আজি বাঙালীসকল ওতপ্ৰোতভাৱে জড়িত আছিল। বিটিআৰৰ প্ৰতিটো চুক্তিৰ লগত বাঙালীসকল জড়িত আছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে আজি আমাৰ ইয়াৰ মুৰব্বীসকলে ৰাজনৈতিক মুৰব্বীসকলে সদায় কয় যে 2003 বিটিআৰ গঠন হওয়ার পূর্ব যিসকল যি জাতি জনগোষ্ঠী ভাষা ভাষীর লোক আছে ধর্মাৱলম্বী লোক আছিলে সকলো বড়োলেণ্ডৰ স্থায়ী বাসিন্দা তেওঁলোকৰ সমান অধিকাৰ, কিন্তু কাৰ্যক্ষেত্ৰত আমি ইয়াত পৰিলক্ষিত দেখা পোৱা নাই। বিশেষকৈ আমি আমাৰ জাতিটোৰ ক্ষেত্ৰত ক'ব বিচাৰোঁ যে মুৰব্বীসকলে কোৱা কথাখিনি কাৰ্যক্ষেত্ৰত তেওঁলোকে ইমপ্লিমেণ্ট নকৰে। আজি বিটিআৰ অঞ্চলত থকা হিন্দু বাঙালী মানুহখিনি ডিপুটাৰৰ সমস্যা আছে, আজি ডিটেনশ্যন কেম্পৰ সমস্যা আছে, আধাৰ কাৰ্ডৰ সমস্যা আছে, আজি বিভিন্ন অঞ্চলত আজি ভূমিৰ খাজনা ৰচিদ লোৱা হোৱা নাই, আজি ভূমিৰ সমস্যা আছে। সঁচাকৈ যদি তেওঁলোকে অন্তৰত যদি বাঙালী জাতিটোৰ প্ৰতি মৰম ভাল পোৱা আছে আৰু তেওঁলোকে যদি এই কথাখিনি মানি লয় যে তেওঁলোকৰ প্ৰতিটো আন্দোলনত বাঙালীসকলে সহযোগ কৰিছিল আৰু তেওঁলোকে কোৱা কথা যদি সঁচা হয় যে বাঙালী 2003 বিটিআৰ চুক্তি গঠন হোৱাৰ পূৰ্বে সকলো ব্যক্তি ইয়াত স্থায়ী বাসিন্দা, তেতিয়াহ'লে আমি তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰোঁ যে তেওঁলোকে কিয় এই 2003 পূৰ্বে থকা ইয়াত হিন্দু বাঙালী মানুহখিনি আজি যে এই আতিশয্যত বলি হৈ আছে। আজি বিভিন্ন ক্ষেত্ৰত যে আজি আধাৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত যিখিনি সমস্যাৰ সমাধান হৈছে সেই ক্ষেত্ৰত তেওঁলোকে কিয় একো এটা পদক্ষেপ ল'ব পৰা নাই। আমি বিটিচি প্ৰশাসনক আহ্বান জনাইছোঁ যে তেওঁলোকে সুপ্ৰিম কোৰ্টে পিয়াইল কৰক যে ইয়াত এটা চুক্তি হৈছে, এই চুক্তি হোৱাৰ পিছতো এই মানুহসকলৰ নাম NRC অহাৰ পিছত আজি কিয় তেওঁলোকৰ আজি আধাৰ কাৰ্ড ব্লক হৈ আছে বায়'মেট্ৰিকৰ কাৰণে, কিয় আজি তেওঁলোকক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা হোৱা নাই। গতিকে আমি এই নিৰ্বাচনৰ পূৰ্বত এই ৰাজনৈতিক নেতাসকলৰ মুৰব্বীসকলক আমি আহ্বান জনাইছোঁ মঞ্চৰ পৰা তেওঁলোকৰ স্থিতিটো স্পষ্ট কৰিব লাগে। এইবাৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আমি সিদ্ধান্ত লৈ আজি সভাত যে আমি কোনো ৰাজনৈতিক দলৰ আলোচনাত আমি নাযাওঁ। তেওঁলোকে আগত তেওঁলোকৰ স্থিতি স্পষ্ট কৰক যে বিটিআৰ অঞ্চলত থকা 2003 চনৰ পূৰ্বৰ যিসকল হিন্দু বাঙালী মানুহ আছে তেওঁলোকক সম্পৰ্কে এই ৰাজনৈতিক দলবোৰৰ স্থিতি কি, তেওঁলোকে এই হিন্দু বাঙালী মানুহখিনি সমস্যা সমাধানত কি ভূমিকা গ্ৰহণ কৰিব এই কথাবোৰ স্পষ্ট কৰক। আমি আজি এই মঞ্চৰ পৰা মুকলিকৈ আমি তেওঁলোকক আহ্বান জনাইছোঁ, তেওঁলোকৰ স্থিতি স্পষ্ট কৰক আমাৰ সন্মুখত, নতুবা আমি পৰৱৰ্তী সময়ত পুনৰবাৰ আমি বহি পৰৱৰ্তী আমাৰ যিটো চিন্তাধাৰা বা যিটো পৰিকল্পনা আমি তেতিয়া আমি এইটো গ্ৰহণ কৰিব লাগিব। আৰু অহা 22 তাৰিখত আমি বিটিআৰৰ প্ৰতিটো জিলাত এই অঞ্চলত বসবাস কৰা হিন্দু বাঙালী মানুহৰ সমস্যা লৈ পুৱা 11টা বজাৰ পৰা 1টা বজালৈকে 2 ঘণ্টা অৱস্থান ধৰ্মঘট পালন কৰা হ'ব।